পুনৰ চৰ্চালৈ আহিল নাগাৰা নামেৰে ভাইৰেল হোৱা কৰিশ্মা নাথ। এতিয়া কৰিশ্মা নাথৰ সৈতে নাথাকে নাগাৰা নাম সংঘ। নাগাৰা নাম সংঘৰ সম্পাদক নিপুণ দত্তই কয় যে কৰিশ্মা নাথক বহিষ্কাৰ কৰা নাই, কিন্তু যিসকল নাগাৰা নামৰ শিল্পীয়ে নাগাৰা নাম সংঘৰ বিৰুদ্ধে মন্তব্য কৰিব সেইসকলৰ লগত নাথাকে নাগাৰা নাম সংঘ। তেওঁ কয় যে যিহেতু কৰিশ্মাই নাগাৰা নাম সংঘক ভোজ খোৱা সংঘ বুলি কৈছে, তাৰ কাৰণে সংঘ এতিয়া কৰিশ্মাৰ সৈতে নাই। অৱশ্যে এতিয়াও কৰিশ্মাৰ সদস্যপদ বাতিল কৰা নাই সংঘই। অৱশ্যে কৰিশ্মাই নাম পৰিৱেশনত কোনো আপত্তি নাই বুলিও কয় নিপুণ দত্তই। তেওঁ কয় যে ৰাইজে মাতিলে কোনো আপত্তি নাই নাগাৰা নাম সংঘৰ। উল্লেখযোগ্য যে নাগাৰা নামৰ এটা ক্লিপ ভাইৰেল হোৱাৰ পিছতেই বিতৰ্কত সোমাই পৰিছিল উদীয়মান নাগাৰা নামৰ শিল্পী কৰিশ্মা নাথ। কৰিশ্মাৰ বিৰুদ্ধে নাগাৰা নাম বিকৃতি কৰাৰ অভিযোগ উঠিছিল। লগতে নাগাৰা নাম সংঘৰ সংবিধান ভংগ কৰাৰ বুলিও অভিযোগ উঠিছিল কৰিশ্মাৰ বিৰুদ্ধে। এই বিষয়ত বাৰু আপুনি কি ভাবে? কমেণ্ট বক্সত জনাওক আপোনাৰ মতামত। আৰু প্ৰতিদিনে এনেকুৱা ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব।